Zombie apocalypse. Welcome to my channel. কি খবৰ আপোনালোকে নিশ্চয় ভালে আছে মই ভালে আছো আজিৰ পৰা এটা নতুন ব্লগ আৰম্ভণি দিব লৈছো ইয়াৰ পিছত কি হয় আপোনালোকক দেখাই যাম আপোনালোকে চাই থাকিব ইয়াতে মই ফ্লেগখন বাহিৰত দিব এৰি ভিতৰতে দি থৈ দিছো কালি বাহিৰত যাই দিন আন্ধাৰে হৈছে আৰু তোমা ওচৰতে গ'ল মোক পাত্তাই নিদিলে বাহ এইবোৰ কৰি কিনে আমি বাহিৰত ওলালো বাহিৰত ওলোৱাৰ সময়তে ই আহি পালে তাকে এখনমান বিস্কুট দি কিনে বাইদেউ আৰু মই ওলালো এটা বিশেষ কামৰ কাৰণে বিশেষ কামটো হ'ল একচুৱেলি মা আৰু দেউতাৰ এনিভাৰ্চাৰীৰ ভাবিলোঁ যে কিবা এটা গিফ্ট দিম তো আমি গ'লোঁ ফুড প্লাজা বঙাইগাঁও তো তাতে ভাবিলোঁ যে এটা কেক অৰ্ডাৰ দি আহোঁ মা আৰু দেউতাৰ কাৰণে আৰু অলপ কামো আছিল কিছুমান বস্তু কিনিব লগা আছিল তো ক'লোঁ কি দুই ভনীয়ে যাই কিনে আজি চব বস্তুবোৰ কৰি আহোঁ তাৰপিছত আমি কিনিব গ'লোঁ ড্ৰেছ ভাল লাগিছে না ইটো কালাৰ বাদ দি ইটোৱে লওঁ বেছি লাইট হয় মোৰ ইটো কালাৰে ভাল লাগিল সবচে মই ইটোৱে ল'ম এইটো গলটো গলি যাব চা মোটৰ ইমান ভিৰ হৈছে বঙাইগাঁও টাউনত মানে আজিকালি বহুত ভিৰে হৈ থাকে মই আহিলোঁ জ্যোতিত কিবা নিব লগা আছিলে স্কুটিখন থৈ দিলোঁ ইয়াতে ইয়াৰ লগতে মই কিউট ষ্টিকাৰ কেইটামান দেখা পাইছোঁ এইবিলাক চাবি হয় একচুৱেলি ষ্টিকাৰ নহয় ধুনীয়া লাগিছে মাউচ কাৰ্টুন টাইপ চব বস্তু পোৱা যায় মেগী আৰু চকলেটছ ইয়াতে চব পোৱা যায় আইচক্ৰীম পৰ্যন্ত পোৱা যায় দেন পূৰা একদম ফ্লেগ দোকানত পূৰা ফ্লেগ হৈ গৈছে একদম জয় হিন্দ ষ্টিকাৰ ওলাইছে গৰম লাগিছে মই একদম ফেন নাথাকা জেগাত আহি পাইছোঁ সেইফালে যাতে ফেন আছে তথাপিও মই তাতে যোৱা নাই বিকজ তাতে আমাৰ বস্তু ল'বলগীয়া নাই ইয়াতে আছে কাৰণে ইয়াতে আছোঁ কিন্তু ইয়াতে ফেন নাই বাহ এতিয়া যাই আছোঁ ফালে এখন একদম কিউট ফেন পাইছোঁ একদম চাইডত ৱাও বাচ্চাবিলাকৰ কাৰণে ভাল ৰক্ষাবন্ধনৰ ইমান ভাল কালেকশ্যন আহিব বুলি ভবাই নাছিলোঁ ইমান ভাল কালেকশ্যন আহিছে ধুনীয়া অ' এইবোৰ কি ভয়ানক দেখোন মই ঘামেৰে পূৰা শেষ হৈ গ'লোঁ কিন্তু অহাৰ লগে লগে দেখা পালোঁ ৰেলী যাই আছে ৰেলী আপোনালোকক দেখাই দিওঁ ৰ'ব একচুৱেলি পাব্লিক ৰেলী হয় আৰ্মিবিলাকে ৰেডি কৰিছে পুলিচ যিহেতু ইণ্ডিপেণ্ডেণ্ট ডে আহি আছে তাৰ কাৰণে এখন বঙাইগাঁও টাউন হয় ভালে এইটোকে লৈ লওঁ আৰু এডাল মোৰ ঠিক আছে এডাল মোৰ হৈছে দেখা বস্তু এইটো কি বস্তু মই দেখাই নাই কি বস্তু আমি অঁ চাওঁ এইটো টপ মোৰ কালাৰটো বোলে কালাৰটো কিবা এটা ভাল লাগে পাইলেট কালাৰ ইণ্ডিয়া গেট এই টপটো ভাল লাগিল না ৰ টপটো বাহিৰ পিন্ধি যাব পাৰিম কি কৰিবা গৰম লাগছে মই মাৰি থাকিম একদম গৰমতে ঘামি চামি হে কিন্তু মই উপায়টো নাই সেইকাৰণে পপাকে মাৰি থৈ দিছোঁ মায়ে মোক ফ্ৰুটছ আনি দিছে খাবৰ কাৰণে এইটো নাচপতি খাব বেয়া পাইছোঁ কাৰণে বাকী দুটা মই মাক দিছোঁ খাবৰ কাৰণে মায়ে বহি খাই আছে আৰু বাইদেউকো মাতি আছে যে এটা তই খা আৰু এটা মই খাওঁ বুলি কিন্তু বাইদেউতো নাহে তাই মোবাইলতে ব্যস্ত তাই বোলে কিবা চাই আছে আহি পেলাই মাকো দেখাইছে যে মই এইটো চাই আছোঁ তুমিও চোৱা মই ক'লোঁ দেখাবৰ কাৰণে কিন্তু মোক নেদেখালে তাৰপিছত আমাৰ লাঞ্চ কৰিব টাইম আহিলে আজি মোৰ লাঞ্চত আছে দালিত দিছে ভেন্দি আৰু আলু মায়ে মোক দি আছে খাবৰ কাৰণে বেছিকৈ দালি নিদিবা হা আৰু আচাৰটো থাকিবই এইটো ঘৰত বনোৱা আচাৰ একচুৱেলি বহুত ভাল লাগে এইটো কিহৰ আচাৰ আছিল আমৰ
आम और इससे। तो मुझे भी खाना है, तो मैं जा रही हूँ खाने, आप लोग भी खाइए और एन्जॉय कीजिए। बाद में दिखाऊंगी आगे आगे क्या होता है। খাই উঠিয়ে লাগিলোঁ এডমিশ্যনৰ কামত। যিহেতু কালি এডমিশ্যন আছে, সেইকাৰণে সোনকালে এডমিশ্যনৰ ফৰ্ম ফিল আপ কৰি কিনে ভাবিছিলোঁ যে শুম, কিন্তু নাই, কৰোঁতে 12টাই বাজিল। ত' আজি সোনকালে শুই উঠিলোঁ, ৰাতিপুৱা 6টাতে উঠিছোঁ, যিহেতু এডমিশ্যন আছে সেইকাৰণে সোনকালে উঠি ৰেডি হৈ কিনে যাম আৰু কলেজলৈ। তাৰ আগতে ব্ৰেকফাষ্টটো কৰি ল'ম। মায়ে আজি ৰেডি কৰিছিলে আলু ভাজি, ব্ৰেড আৰু জেলি। যিহেতু মই জেলি দি খাওঁ, কিন্তু কেতিয়াবা নাখাওঁ, সেইটো দেউতাৰ কাৰণে এক্সট্ৰা, যিহেতু চবৰে কাৰণে এক্সট্ৰাকৈ খাব লগা হয়, সেইকাৰণে মই ভাজিৰে খাম, বাকীকেইজনে জেলি দি খাব আৰু মাহঁতে বেলেগ যি খাই খাব আৰু চবে। তাৰপিছত এনেকৈ কৰি কিনে মই নিজৰ ব্ৰেকফাষ্ট ৰেডি কৰিলোঁ। কলেজৰ পৰা আহি কিনে দেখিলোঁ যে তাহাঁতে কিবা ডিছকাশ্যন কৰি আছে। এইবোৰ ডিছকাশ্যন শুনি কিনে বাইদেউ আৰু মই ওলালোঁ, যে ছাৰপ্ৰাইজটো যে প্লেনিং কৰিছিলোঁ মা আৰু দেউতাৰ এনিভাৰ্চাৰী কেক আনিব যাব লাগে বুলি, ওলালোঁ দুজনে। অলপ বাহিৰত আছোঁ ATMত, কাম আছে, বাহিৰত কামটো কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাই যাম আগত কি হয়। মানি নিকল গয়া, মানি। বাহিৰৰ পৰা ওলাই আমি গ'লোঁ ফুড প্লাজাত কেকটো ল'বৰ কাৰণে, যিহেতু বহুত দেৰি হৈ গৈছিল, টাইম দিছিলে 4টাত আৰু আমি গৈ পাইছোঁ 5টাত। কেকটো ল'বৰ কাৰণে আহিছোঁ, কিন্তু কেকটো এতিয়ালৈকে আহি পোৱা নাছিল কাৰণে দুজনে ভাবিলোঁ যে এটা প'জ দিওঁ কেমেৰাৰ আগত, সেইকাৰণে দুজনে প'জ দিলোঁ। কেকটো লৈ আহি কিনে মায়ে আকৌ ফোন কৰি ক'লে যে কিবা আৰু বস্তু আনিব লাগে বুলি। চ' দুজনে গ'লোঁ আৰু সেই কাজু খিচমিচ ল'বৰ কাৰণে, যিহেতু আজি ৰাতি পোলাও বনাব, তাৰ কাৰণে মোৰ আৰু ভোকে লাগি গ'ল আহোঁতে সেইকাৰণে মই ভাবিলোঁ যে স্প্ৰাইট এটাই লওঁ, কিন্তু মই স্প্ৰাইটটো নাখাওঁ, তথাপিও মানে ল'লোঁ আৰু। আহি কিনে দেখিলোঁ মায়ে কিবা বনাই আছে। মায়ে কি বনাই আছা? ইমান জল্দি কিয়? ইমান জল্দি? পিছত গৰম লাগিব না, ঠাণ্ডা হোৱাৰ কাৰণে। হ'ব এনেই কিনা বহাই দিছাহে মাত্ৰ, পূৰা ঘাম ধুই দিছে পূৰা। তাৰপিছত আৰু কি বনাবা এইটো হোৱাৰ পিছত? পোলাও বনাম। ঠিক আছে। আজি স্পেচিয়েল ডে'টো হ'ল মা দেউতাৰ এনিভাৰ্চাৰী আজি। দুজনে পূৰা কেক কাটিবৰ কাৰণে ৰেডি, যিহেতু বহুত দেৰি হৈ গৈছিল আজি কেক কাটোতে, সেইকাৰণে দুজনৰে লেকচাৰ। ইফালে দেউতাৰ কেকটো খাওঁ লাগিছে, সেইকাৰণে দেউতাই পূৰা কেকটোতে চকু দি আছে। তাৰপিছত দুজনে একেবাৰে খাৱাৰ বনোৱাৰ কাৰণেও ৰেডি, যিহেতু দেউতাই একদম চবচে ফেভৰেট পোলাও বনায়। মই দেউতাৰ হাতত টেষ্ট কেতিয়াও পাহৰিব নোৱাৰোঁ দেই। দেউতাই কিন্তু বহুত ভাল পোলাও বনায়, মোৰ ভাল লাগে খাই কিনে। তাৰপিছত আমি ডিনাৰ কৰিবৰ কাৰণে বহিলোঁ ডাইনিং টেবুলত। মায়ে চবকে ৰেডি কৰি দিলে। মই চিকেন বেছি নাখাওঁ, যিহেতু মই বেছি চবাই বেয়া পাওঁ, ব'ৰ লাগে একদম চবাই, সেইকাৰণে মই আলু দিয়ে প্ৰিফাৰ কৰোঁ বেছিভাগ। ভাত খাই উঠি কিনে আজি অলপ চবে কথা পাতিম, অলপ লেকচাৰ মাৰিম, কিন্তু আৰু বেছি দেৰি কণ্টিনিউ কৰিব নোৱাৰিম, যিহেতু বহুত ভাগৰ লাগিছিল আজি। মা আহি গৈছে বিচনা ৰেডি কৰিবৰ কাৰণে। চ' টিভি চাই কিনে আমি অলপমান কথা পাতিলোঁ চবে, মা দেউতা বাইদেউ আৰু মই। তাৰপিছত এতিয়াতো বেলেগ একো কৰিব লগা নাই, যিহেতু ৰাতি হ'ল 11:30 বাজে, তো এতিয়া ডাইৰেক্ট শুম। আজি কিবা ভাগৰ লাগি আছে কিয় নাজানো, সেইকাৰণে আজি মোবাইলো চলাব নোৱাৰিম। আপোনালোকে যদি মোৰ ব্লগটো ভাল পাইছে, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, আৰু চবে ভালে থাকক, চবকে হেল্প কৰক, চবকে ছাপোৰ্ট কৰক। আজিলৈ আহিছোঁ।